নমস্কাৰ বন্ধুসকল, মন্দিপ ব্লগছ নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা নতুন বিষয় লৈ আহিব বিচাৰিছোঁ। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পায় তেনে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগলৈ মই এনেকুৱা ধৰণৰ ব্ৰইলাৰৰ ওপৰত যথেষ্ট ভিডিঅ' দিয়াৰ পৰিকল্পনাৰে আগবাঢ়ি আহিছোঁ। আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰি থয় আৰু কাষতে থকা বেল বটনটোত টিপি অল কৰি দিবলৈ নাপাহৰিব। বলকচোন লৈ যাওঁ আজি আপোনালোকক মোৰ ব্ৰইলাৰ ফাৰ্মখনলৈ। প্ৰথমতে আপোনালোকক মোৰ ব্ৰইলাৰ ফাৰ্মখন দেখাই ল'ব বিচাৰিছোঁ। এইখনে হৈছে মোৰ ব্ৰইলাৰ ফাৰ্ম। আজি মোৰ ফাৰ্মৰ 36 ডেজ 36 দিন হৈছে। 36 দিনত ৱেইট আহিছে 2 কেজি 200। বেছি আহিছে নে কম আহিছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবচোন। আৰু আপোনালোকৰ কাৰণে আগবঢ়াই অনা মেইন বিষয়টো হৈছে 36 দিন পৰ্যন্ত 2 কেজি 200 যে আহিছে, তাৰ কাৰণে মই কি আচলতে দৰৱ খুৱাইছোঁ, ভিটামিন জাতীয় বস্তু কি খুৱাইছোঁ আপোনালোকেতো জানিব বিচাৰে ন। খুৱাওঁ মই আপোনালোকক, মই দেখাম এতিয়া। মই খুৱাওঁ এইটো বৰ্তন লিভাৰ। এই লিভাৰটো আধা লিটাৰ 500 ml হয়। ইয়াক মই 3 দিন কৰি পেলাই খুৱাওঁ। আজি 2 দিন প্ৰায় খোৱালোঁ ইয়াক, আৰু এদিনত থৈ দিছোঁ মই। এইটো সময় আহি আছে 36, কাইলৈ খুৱাম 37ত খুৱাই দিম এদিন। কাৰণ 37ত সিহঁতি দানা হাগা দেখা যায়। আপোনালোকে চাবচোন, আপোনালোকৰ যদি ফাৰ্ম আছে দানা হাগা দেখা যায়। গতিকে লিভাৰটো খুৱাই দিলে সেই দানা হাগাটো নিশ্চয় অলপ হ'লেও কমিব, গোটেই সম্পূৰ্ণকৈ নকমিলেও। এই বস্তুটো আপুনি আৰু এটা বস্তুৰ লগত খুৱাব পৰা যায়। এইটো হৈছে জিপ্ৰমিন। ইয়াৰ দাম 252 টকা, আধা লিটাৰ। আপোনালোকে দেখিব পাইছে আধা লিটাৰ। এইটো মই 3 দিনেই খুৱাওঁ। গতিকে এইটো কেতিয়া মাৰোঁ আৰু লিভাৰটোনো কেতিয়া মাৰোঁ তাৰ বিষয়ত কৈছোঁ। আপোনাৰ এইটো মই মাৰিছোঁ 25 দিনৰ পৰা। 25, 26, 27। 25, 26, 27ত মই জিপ্ৰমিনটো খুওৱাৰ পাছত এই লিভাৰটো মাৰিছিলোঁ। 28টো ৰখি 29 আৰু 30ত এই লিভাৰটো লগাইছিলোঁ, মাৰিছিলোঁ। ইয়াৰ দাম হৈছে 247 আৰু ইয়াৰ আধা লিটাৰ। 2 দিন খোৱালোঁ। খোৱাৰ পিছত ৰেষ্ট দিলোঁ। 31, 32 ৰখিলোঁ। 33, 34, 35 এনেকৈ কৰি 3 দিন আকৌ এনেকুৱা এটা জিপ্ৰমিন মাৰিলোঁ। 2টা মাৰি দিলোঁ। ব্ৰইলাৰখিনিক খুৱাই দিলোঁ আৰু খুৱাই দিলোঁ। আপোনালোকে ভাবিছে কিনো মাৰি দিলোঁ নহয় জানো, খুৱাই দিলোঁ। 3 দিন খুৱাই দিলোঁ। আজি 37 হয়। 37ত ৰেষ্ট দিছোঁ। এতিয়া 38, 39, 40লৈকে খুৱাই পেলাই মই ৰখি দিম। আৰু এটা জিপ্ৰমিন খুৱাই দিম। দৰকাৰ হ'লে 1.5 লিটাৰ পৰ্যন্ত জিপ্ৰমিন মই খুৱাই দিম। আৰু জিপ্ৰমিন আপোনালোকে খুৱাব। জিপ্ৰমিন খোৱালে ভাল। 250 টকা দাম, বেছি নহয়। আৰু আপোনালোকে তাতকৈ দামী মাল্টিষ্টাৰ চালিষ্টাৰলৈ নাযাব। খুৱাব পাৰে, সেইটো আপোনালোকৰ কথা। কিন্তু এইটো আচলতে দামটো বেছি। আৰু ফাৰ্মাৰসকলৰনো কি আছে, আচলতে বিশেষ টকা পইচা নাথাকে। গতিকে কম পইচাত ভাল ভিটামিন জিপ্ৰমিন চবতকৈ মই ভাল বুলি ভাবোঁ। এইটো বস্তু আপোনালোকে এইটো খুৱাব, ভাল বস্তু। আজি ইয়াকে ক'লোঁ, আপোনালোকক দেখালোঁ। মোৰ ফাৰ্মখনো আপোনালোকে দেখিবলৈ পাই আছে। আচলতে মোৰ ৱেইট কেনেকুৱা হৈছে, কি কথা হৈছে মই ক'লোৱেই। ব্ৰইলাৰখিনি দেখি কেনে লাগিছে এইখিনি কমেণ্টত পাৰিলে জনাব। আৰু ভিডিঅ'টি ভাল হৈছে বেয়া হৈছে জনাব। আৰু আগন্তুক যদি ভিডিঅ' লাগে মোক কমেণ্টৰ জৰিয়তে জনাব, যাতে মই এইখিনি ভিডিঅ' আপোনালোকে দিম। আৰু কিবা বিষয় জানিবলগীয়া থাকিলে মই জনাবলৈ, যিটো কথা জানো মই সেইটো আপোনালোকক জনাবলৈ কেতিয়াও সংকোচ নকৰোঁ, জনাই যাম। ধন্যবাদ। জয় আই অসম।